সামান্য আদালত স্পেশাল জাজ কোর্টে এটা রায়দান দিয়ে এইটো স্পেশাল কেস নাম্বার 15/22 আৰু স্পেশাল কেস নাম্বার 20/22 দুটা কেছৰে আসামী এজনে তো ঘটনাটো এনে ধৰণৰ যে 2022ত এজাহাৰকাৰীয়ে এখন এজাহাৰ দাখিল কৰে গোসাইগাঁও থানাত দাখিল কৰে যে তেওঁলোকৰ ছোৱালী পাঁচজনী ছোৱালীক এটা ৰেচিডেন্সিয়েল স্কুলত ৰাখিছিল আৰু সেই স্কুলৰ প্ৰিন্সিপালজনে তেওঁলোকক ধৰ্ষণ কৰিছিল আৰু সেইটো লৈ পাঁচজনী ছোৱালী আছিল পাঁচজনৰ গাৰ্জিয়ানেই এইটো কেছটো কৰিলে আৰু কেছ দুটা হ'ল এটা হ'ল গোসাইগাঁও পিএছ কেছ নাম্বাৰ 68/22 আৰু এটা হ'ল 85/22 আণ্ডাৰ সেকশন 376 2F IPC ৰিটুইট সেকশন তেতিয়া 4 আছিলে অফ পক্সো এক্ট তো আমি সেইমতে পুলিচে চাৰ্জশিট দাখিল কৰিলে আৰু আদালতে এইটো স্পেশাল পক্সোত 6 অফ পক্সোত চাৰ্জ ফ্ৰেম কৰিলে আৰু ইমান দিন সেইটো কেছৰ বিচাৰ প্ৰক্ৰিয়া চলিলে আৰু স্পেশাল কেছ নাম্বাৰ 15/22 সৰ্বমুঠ 16 জনৰ সাক্ষী লয় আদালতে ইনক্লুডিং MO and IO আৰু আজি এইটো ৰায়দান দিয়ে আৰু আসামীজনক যাৱজ্জীৱন কাৰাদণ্ড আৰু 20,000 টকা ফাইন দি দণ্ডিত কৰে দুটা কেছতে একে ৰায়দান দিয়ে যাৱজ্জীৱন কাৰাদণ্ড দিয়ে ডেভিড ব্ৰাইট বসুমাতাৰী তেওঁ প্ৰিন্সিপাল আছিলে এটা ডিভাইন মাৰ্চি ইংলিছ মিডিয়াম স্কুলৰ প্ৰিন্সিপাল আছিলে স্কুলটো ইংলিছ মিডিয়াম স্কুল গোসাইগাঁও থানাৰ মানে আণ্ডাৰত এলেকাটো মানে একজেক্ট লোকেশ্যনটো নকয় ভাল হ'ব তো গোসাইগাঁও থানাৰ আণ্ডাৰত স্কুলটো আছিলে